Hi everyone, আজি আপোনালোকলৈ লৈ আহিছোঁ মই ব্ৰেডৰ ৰসমলাই। মই ব্ৰেড লৈছোঁ 5 টকৰ। ব্ৰেডখিনি মই সাইডটো কাটি লৈছোঁ এনেকৈ। এতিয়া মই এইখিনি মিক্সিত মাৰি লম। ব্ৰেডখিনি মিক্সিত মৰা হৈ গ'ল। এতিয়া মই ৰসমলাইখিনি বনাই লম। গাখীৰখিনি গৰম হ'বলৈ দিছোঁ। মই গাখীৰ ইয়াত 1 কাপ লৈছোঁ। এতিয়া ব্ৰেডৰ গুড়িখিনি ইয়াত দি দিম। ইয়াত মই ঘিউ 1 চামুচ দি দিছোঁ। এইখিনি ভালকৈ লৰাই মই ভাজি লম। ব্ৰেডৰ ডোটো হৈ গ'ল। এতিয়া মই মলাইখিনি বনাই লম। ইয়াত গাখীৰ 1 লিটাৰ লৈছোঁ। গাখীৰখিনি উতলাই ইয়াৰ পৰিমাণটো আধা কৰি ল'ম। ব্ৰেডৰ ডোখিনিত এতিয়া মই পাউডাৰ গাখীৰ 4 চামুচমান দি দিম। এইখিনি মই ভালকৈ সানি ল'ম এতিয়া। ডোটো মিক্স কৰি হৈ গ'ল এতিয়া। এইখিনি মই এতিয়া 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। ইলাচি কেইটামান দি দিছোঁ। এতিয়া মই এইখিনি ৰসমলাই শ্বেপত বনাই ল'ম। অকণমান ঘিউ লৈ লৈছোঁ। এটা বনালোঁ। বনোৱা হৈ গৈছে। এতিয়া গাখীৰখিনি গৰম হৈ গৈছে। মই ইয়াত চেনি 1 চামুচমান দি দিছোঁ। পাউডাৰ 1 চামুচ দি দিছোঁ। গাখীৰখিনি হৈ গ'ল। এতিয়া ৰসমলাই মিঠাইখিনি মই ইয়াত দি দিম। এতিয়া মই ৰসমলাই মিঠাইখিনি দি দিছোঁ ইয়াত। পাঁচ মিনিটমান উতলাই ল'ম। ৰসমলাইখিনি ৰেডি হৈ গ'ল।